সো চাই থাকক লৈ ভাতখিনি লৈ আৰু এটা খাই দিয়া ভাতখিনি লৈ লৈ ই ব্লগটো কি হ'ব কি নাই মই ধৰিব পৰা নাই দেই এই ফিটিং কাৰেণ্টটো মিঠা কেনেকা লাগিছে দিবি কথা এটা কওঁ নেকি আই থিংক আই এম ইন লাভ ঘৰত জিবি নাই কিন্তু জিবিক মাতি আছে মা নমস্কাৰ বন্ধুসকল 1K হওঁ ফেমিলিৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জয়সিং দা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল জয়সিং দা মই দুইজনে উইচ কৰি দিলোঁ আৰু আমি আজি এতিয়া ইতিমধ্যে চাইছে এইটো বহি আছোঁ দুজনে বহি আছোঁ এয়া হৈছে জিবিৰ ঘৰ আহিছোঁ আজি নগাজুৰি আৰু জয়সিং দাই খাই হেনো আজি গাহৰি স্বাগতম জনাইছোঁ সকলোলৈকে জয়সিং দা কি ক'ব আজি কি হ'ব আজি গাহৰি খাম গাহৰি মেইন আজি ফটোশ্বুট নহয় আজি হ'ব গাহৰি খানা চাই থাকক লগ পাই আছোঁ ডাইৰেক্ট নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোলৈকে আৰু আজি আকৌ আহিছোঁ জিবিৰ ঘৰলৈ আৰু ইফালে ভণ্টি আছে হাই কৰি দিয়া ভণ্টিক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত হ'ব আজি সৰুকৈ খানা এটা আৰু সেইটো আয়োজন কৰিছোঁ আমি আৰু চবে মিলি আৰু বনাব জয়সিং দা চ' ভিতৰলৈ মই যাব লগ সোমাই আহিলোঁ ভিতৰলৈ এইপিনে আছে আমাৰ জিবি বাইদেউ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া যাম জয়সিং দাৰ ওচৰলৈ জয়সিং দাৰ ভিতৰত আছে কিধৰ গেয়া ব্ৰ আইতা ভাল ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল দেই থেংক ইউ কক আৰু এইফালে আছে খুৰী ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই আৰু এয়া হৈ গ'ল আমাৰ ব্ৰাদাৰ হেল্ল' ব্ৰাদাৰ হেপী বিহু আৰু এইফালে হৈছে আনবক্সিং কি হয় এইখিনি গাহৰি আজি হ'ব গাহৰি খানা মানুহ এজনক মিছ কৰিছোঁ ব্ৰ কৰিছে নাই আপুনি আকাশ ফোন কৰিলোঁ মই কিন্তু ফোনটো লগা নাই বিহু বুলি বিহুত ব্যস্ত নেকি ন চ' জয়সিং দা ধুব এতিয়া চাই থাকক কেলে নেদেখাবা আৰে ধুইছে আপুনি ইমান কষ্ট কৰি আকৌ ভালকৈ ধুব দেই ল'ৰাটো চেহেৰাটো চাওঁ এবাৰ চবেই কৈছে আজি বাইদেৱে কৈছে কি চাৰ্ফেদি ধুবল কৈ আছে ব্ৰ কি কয় চাৰ্ফ অলপ আনো নেকি হাত চফা এতিয়ালৈকে আছোঁ খুৰী আইতা জিবি ভণ্টি আৰু ভাইটি ক'ত গ'ল খেলিবলৈ গ'ল আৰু জয়সিং দা আছে মই আছোঁ আৰু আহি আছে বিদিশা আহি আছেনে ফোন কৰিছিলা কেতিয়া আহি পাব যাব লাগিব আজি খানা গৰম হ'ব চ' চাই থাকক চ' ভিতৰত চালেই খুৰীয়ে খুন্দুনাত খুন্দি আছে জলকীয়াখিনি আৰু এইফালে আছে আমাৰ আজিৰ কাৰিকৰ প্ৰথমে ক'ম মাষ্টাৰ বাবু তাৰপিছত ফটোগ্ৰাফাৰ তাৰপিছত আজি কৈ আছোঁ কাৰিকৰ কোনোবা ছোৱালী পতি যাব নেকি পাব ছোৱালী একদম অল ৰাউণ্ডাৰ প্ৰতিভা ভাল ছোৱালী পাব দেই আৰু ছিংগল ছোৱালীসকলক কৈছোঁ চাব পাৰিছে এইজন ছিংগল পাৰ্চন এজন আছে কোনোবা যদি ইণ্টাৰেষ্টেড তেনে মোক যোগাযোগ কৰিব আৰু দেই বহুত ভাল ল'ৰা অল ৰাউণ্ডাৰ আৰু টুকি আছে ন এয়া টুকি আছে এতিয়া মানে কি হ'ব ড্ৰাই হ'ব নে বইল হ'ব বইল যেতিয়া হ'বই আকৌ মানে টুকি আছে বইল কৰি কিহৰ কাৰণে মানে ইয়াত বীজাণু থাকে যে অলপ বইল কৰিলে বীজাণু মৰি যাব বীজাণুৰ কাৰণে ন চ' চাই থাকক এতিয়া বইল হৈছে মানে টুকি আছে আৰু হাফ বইল আৰু বনাই আছে চাই থাকক হ'বই আৰু অলপ দেৰিতে হ'ব আৰু আধা ঘণ্টাৰ পিছত হ'বই আৰু এইপিনে পিঁয়াজ জলকীয়া নহৰু চব ৰেডি আৰু এইফালে জয়সিং দা লাগি আছে আৰু এইখিনি হৈছে বনিব যে আৰু চাই থাকক এয়া কিমান কাৰিকৰেনো অকলে কৰিব যোগালী এটা লাগে নহয়নে ৰাইজসকল নোৱাৰিলেও জলকীয়া পিঁয়াজটো কাটি দিছোঁ আৰু বিলাহী কাটি দিছোঁ এয়া কিমান ভাল গাহৰি বনি আছে দেখাই দিয়ক অলপ এইটো আদা ৰচুন কি পিঁয়াজ
জলকীয়া এইফালে আছে পেষ্ট হাতেৰে গোটা খুৰীয়ে গুটি দিছে খুন্দি দিছে চৰি খুন্দি দিছে এইফালে আছে মেইন মাল এইটো দেখাই দিয়ক যেহেতু বইল হ'ব এইটো হৈ গ'ল খৰিচা আৰু আলহী আহি আছে আৰু এজনী ভালকে চাই থাকক ইফালে বনি আছে ব্ৰ কিমান সময় লাগিব আৰু 20 মিনিট মিনিটত ৰেডি হ'বগৈ তো চাই থাকক আৰু নিমখ চিমখ দিলে নে ধুনীয়াকৈ হ'বই আৰু ন আৰু এয়া হ'ব হৈছে দা হ'ব হৈছে কেনে কিমান সময় লাগিব আৰু বেলেগ কালাৰটো চাব পাৰিছে অলপ বেলেগ টাইপৰ বনিছে ইয়াত দেই এইটো কি ষ্টাইল বুলি কয় ন এইটো হেৰি ট্ৰাইবেল ষ্টাইলত বনিছে ন হালধি ন তেল ন তেল অনলি গাহৰি তেল এণ্ড ৰেড চিলি পাউডাৰ ৰেড চিলিটো দিছে বগা বগা কাটিব যে কালাৰৰ কাৰণে ন আচ্ছা চেহেৰাটো দেখাই দিয়ক এবাৰ থামি গৈছে তো চাই থাকক আৰু মাংস হ'ব হৈছে এইফালে চাব পাৰিছে বাহিৰ অলপ ওলাই আহিছোঁ বলিয়া বতা বুলিছে আৰু এইজন হৈ গ'ল কাৰিকৰ ব্ৰাদাৰ আজি কাৰিকৰ ষ্টাইলতে কাৰিকৰ ষ্টাইলত ন কিমান সময় লাগিব আৰু 15 মিনিটমান লাগিব আৰু 15 মিনিট আৰু 15 মিনিটত হৈ যাব চ' চাই থাকক তেতিয়ালৈকে আমাৰ আলহী আহি পাব আৰু জীৱিকা হৈছে ল'বলৈ আমাৰ বিদিশা বাইদেউক চ' বিদিশা বাইদেউ আহিব চাই থাকক চ' মাংস ৰেডি এইপিনে এতিয়া নমাম আৰু নমোৱাৰ আগতে দেখুৱাই লৈছোঁ এইপিনে কিবা বাতিত আৰু মগত কিবা এটা আছে এইটো আনিছে জয়সিং দাই যোগাৰ কি বুলি কয় এইটো কি বুলি এফালে ঘূৰি লওক নামলাও মানে এইটো টাই ভাষাত কৈছে নাম মানে পানী লাও মানে লাও পানী চ' ব্লগটো হৈ আছে এতিয়ালৈকে চাই আছে যেতিয়া আপোনালোক ভাত খোৱা নাই ভাত খোৱা বিদিশাৱতী আহি পোৱা নাই যদি ব্লগটো ইয়াতে সমাপ্ত হয় তেতিয়া জানিব মনটো ফিটিং যিহেতু আজিলৈকে খাই পোৱা নাই কি হয় কি নহয় ভালকৈ গমো নাপাওঁ মাৰি দিব মোক ব্লগ হওক নহওক কিন্তু থৈ আহিব মোক ঘৰলৈকে চ' চাই থাকক আৰু গিলিমি দিয়া এইটো প্ৰথমবাৰ লাইফত দেখুৱাই দিছোঁ আপোনালোকক ৰংটো চাব পাৰিছে বেয়া কৰি দিব ল'ৰাটোক দেই দা কি উলিয়াই আছে জোৰে কওক মাংস ওলাইছে কি লগতে খাব ইটো লগত খাব চ' চাই থাকক এতিয়া খাই বৈ লওঁ আৰু ব্লগটো ইয়াতে শেষ হ'লে গম পাব আৰু মনটো গ'ল MD ফিনিছ চ' চাই থাকক এতিয়া ৰেডি হৈছে গিলি লওঁ আৰু দেই আৰু ইয়াৰ লৈ ল'লোঁ হাতত লাইফত প্ৰথমবাৰ খাই যাওঁ কেনেকৈ লাগে ব্ৰ' চিজ খাই চাওঁ কেনেকুৱা লাগে মিঠা কেনেকৈ লাগিছে লাইফত প্ৰথমবাৰ জয়সিং দাই বনাই খুৱাইছে এনেকুৱা টাইপৰ মানে ন' হালধি ন' তেল অনলি ৰেড চিলি ন' মছলা ৰেড চিলিটো দিবলগীয়া হোৱাৰ কাৰণে এইটো হেৰি শুকান জলকীয়াটো নাছিলে ন শুকান জলকীয়াটো দিলে মানে অলপ কালাৰ আহে নহ'লে বগা বগা হৈ থাকিলে হৈ থকা হ'লে ই খাবলৈ চাগে কিবা ফিল কৰিলেহেঁতেন বগা বগা হৈ থাকিব ন ফিল নকৰোঁ গাহৰি আমাৰ প্ৰিয় খাদ্য তো সেইকাৰণে ৰঙৰ কাৰণে অলপ মানে ৰঙা হ'বলৈ কাৰণে ৰেড চিলিটো দিয়া হয় কিন্তু টেষ্ট কৰি চাইছোঁ ইতিমধ্যে এইটোৰ লগত খুব ভাল লাগিছে আৰু যোনটো গ্ৰেভি নহয় এইটো একচুৱেলি কি বুলি ক'ব ঝোল গ্ৰেভিয়ে আৰু গ্ৰেভি বুলি কয় ঝোলটো এক চামুচ খাই চালোঁ ইয়াত লাগি গ'ল এইডোখৰত লাগি গ'ল আৰু মই এক বাতি খাই দিলোঁ দেই ইতিমধ্যে এক বাতি কমপ্লিট 2 নম্বৰ বাতিত গৈ আছোঁ সেইকাৰণে ব্লগটো চলি আছে যদি উল্টা পুল্টা হয় ইমানতে শেষ হ'ব ব্লগটো চ' বেয়া নাপাব চাই থাকক এইটো হৈছে ঝোল আৰু এইটো আমি এতিয়া খাম ভাল লাগি চাই থাকক ব্ৰ' বহুত কষ্ট দিলোঁ আপোনাকো আৰু ফেমিলিকো কষ্ট দিছোঁ ইফালে আৰু সেইটো নকওঁ কি ক'ব কেনেকুৱা লাগি আছে ভাল পাওঁ কাৰণে কষ্ট কৰি দিলোঁ ভাল নোপোৱা হ'লে একদম
নাহিলোহেঁতেন আমি ঘৰতে বনাই খাই দিলোঁ ভাইহঁতো এচা ইমান মৰম কৰা ভাই এবাৰ ক'লোঁ খালি যাম আহি গ'ল বিৰাট ভাল লাগিলে এই পিচ খাই থোৱা এই পিচ কোন পিচ এই পিচ খাই থোৱা এই পিচ অলপ ফ্ৰাই হৈ আছে চ' এই পিচ খাই লওঁ আৰু মই দেই গাহৰি তেলত সিজাই বইল কৰি দিয়া মজা 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 লাগিছে নেক্সট টাইম আমি গাহৰি খাম এনেকুৱাই ন' তেল ন' মছলা অনলি ৰেড চিলি মছলাখিনি দেখাই দিয়া আকৌ মছলা দিয়াই নহ'ল মছলা আনিছিলোঁ এইখিনি ওৱান টাইম কিন্তু নবনালোঁ আৰু দেই অকল এইটো ইউজ হ'ল চাব পাৰিছে ৰেড চিলিটো এতিয়া আমি এনেকুৱাই খাম আৰু যেতিয়াও খাম মছলা ন' মছলা ন' তেল অনলি ৰেড চিলি ফৰ কালাৰ চ' চাই থাকক ভিডিঅ'টো একো নহয় কালাৰটো সেইটো জ্বলা খামেই আৰু চ' মোৰ কিবা সাল সলনি দেখিছে নেকি নাই দেখা নহয় এইটো হৈছে 5 ফিংগাৰ এইটো হৈছে 4 ফিংগাৰ এইটো হৈছে 3 ফিংগাৰ এইটো 2 এইটো 1 চ' এক্সট্ৰা পাৱাৰ আহি গ'ল ইয়াত এক্সট্ৰা পাৱাৰ কি খালোঁ পাৱাৰ আহি কি খালোঁ এনাৰ্জি ড্ৰিংক এনাৰ্জি ড্ৰিংক খালোঁ আচ্ছা আৰু কোন আছে খাব নাই চ' গাইজ মনটো দুপেকাতে হিলি গ'ল খাই ফিটিং হেৰি ক'বই পৰা নাই সঁচাকৈ খালোঁ আৰু মই ক'ব পাৰিছোঁ চাওঁ নাই মই ক'ম কি আছিলে এইটো কি নাম আছিলে সেয়াই পাহৰি গ'ল লাও পানী খালোঁ বোলো আৰু আহি পালে জিবি আৰু এইফালে আছে বিদিশা হাই কৰি দিয়া হাই অকল হাই কৰিবা নে বিহুৰ শুভেচ্ছাও জনাবা বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে আৰু ইমান দেৰি কৰিলা আহোঁতে এই দেৰি হৈ গ'ল আৰু কি ক'বা লাইট গাড়ীতহে আহিছোঁ ৰখাই আহে সেইকাৰণে ওলাই আছা নাই কেমেৰাত ওলাই আছা নাই অ'কে ওলাই আছে কেমেৰাত আজি এডিট নকৰিবা এইফালে জয়সিং দা আছে ব্ৰ' ক'ত গ'ল চব ৰেডি ৰ'বা আন্ধাৰ ক'ত গ'ল চব ৰেডি আৰু খাব পৰা যায় এতিয়া তুমি ভালকৈ কৈছা নাই বাৰু মোৰ ডাউট আছে মই ভালকৈ কৈ আছোঁ খানা পিনা ৰেডি আৰু এতিয়া জয়সিং দাই উলিয়াব খানা অকল এই ব্লগটো কি হ'ব কি নাই মই ধৰিব পৰা নাই দেই ফিটিং খাইছোঁ যেনেকুৱা কৈছে তেনেকুৱা নহয় খালোঁ নেমু পানী খোৱা নিচিনা লাগিলে অলপ টেঙাও লাগিলে অলপ মিঠাও লাগিলে আৰু ফাৰ্ষ্ট টাইম লাজ লাগিছে আৰু লগ পাই আছোঁ ডাইৰেক্ট ডাইনিঙত ভাতখিনি লৈ চ' চাই থাকক আৰু এবাৰ দেখা দিয়া ভাতখিনি লৈ চ' ন' হালদি ন' মছলা মাংস ইজ ৰেডি আৰু জয়সিং দাই ওলাই আছে আৰু টেষ্ট কৰিব আমাৰ বিদিশা বাইদেউ আৰু এইফালে আছে জিবি বাইদেউ দুইজনীয়ে টেষ্ট কৰিব ন চ' দুইজনীয়ে টেষ্ট কৰিব জয়সিং দা ওলাই আছে মই অলপকৈ টেষ্ট কৰিম আকৌ এবাৰ টেষ্ট কৰিলানে মাংস কেনেকুৱা লাগিলে টেষ্টি ছাৰে বনাইছে টেষ্টি হ'বই ন এইফালে লিখিব পাইছে কেনেকুৱা দিলে খাই কৈ দিয়া মজা মিঠা টেঙা কেহা পিঁয়াজ কাটিলোঁ অলপ কান্দিলোঁ ন হ'ল যিখিনি ৰ'ব কি আছিলে আছোঁ চৌকা ঘৰত আৰু অথনি কৈছিলোঁ যিহেতু ব্ৰাদাৰে গান গাব ফেভৰেট কি আছিলে ফেভৰেট ছিংগাৰ ৰাণু মণ্ডলৰ গান এটা গাব কি ক'বা দিদি গাব ক'বানে গাব লাগিব ব্ৰাদাৰ ৰিকুৱেষ্টেড তিনিজনৰ গাবনে তেৰি মেৰি এইটো দেই চ' এই ভিডিঅ'টো আপলোড যেতিয়া কৰি আছোঁ ৰাণু মণ্ডলক কোনো যাতে হেচটেগ ইউজ নকৰে কাৰণ ৰাণু মণ্ডলে যদি চাই এওঁক লৈ যাব পাৰে ন এওঁক আমি হেৰুৱাব নিবিচাৰোঁ নে কি কোৱা বিদিশা আমাৰ এইফালে হৈছে ঢেঁকী আৰু এইফালে বাইদেউ ঢেঁকী খুন্দি আছে কিন্তু এইফালে একো নাই দিবি কথা এটা কওঁ নেকি আই থিংক আই এম ইন লাভ উইথ লাও পানী আজি ফাৰ্ষ্ট টাইম খাইছোঁ ন কৈ দিয়া এবাৰ
কৈ দিয়া তুমি এবাৰ কৈ দিয়া মইতো কৈ দিওঁ এইটো এই ফেভৰেট ডাইলগ আহমা আহমা চ' চাই থাকক ডাইনিঙত লগ পাই আছোঁ গিলি মেলি লওঁ দেখুৱাম আপোনালোকক অলপতো লোভ লাগিব লাগিব ন আৰু খানা ৰেডি আমি আছোঁ এতিয়া ডাইনিঙত ব্ৰ' খাওঁ খাওঁ লাগিলে নে খালেই খালোৱে এইফালে জিবিয়া ওলাই আছে আৰু এইফালে ক'ত গ'ল কাহিনীটো ক'ত গ'ল এইটো মোৰ কাহিনী ন যি বৰকৈ হাঁহিছা আজি কিয় ন মোক চাই হাঁহিছা পানী লাগিছে বিদিশা নেক্সট টাইম তোমাক কি ৰাখিছিলোঁ দিদি কি ক'বা আমাৰ ৰূপকেইটা দেখি ন নিক নেমটো কি কৈছিলা দিবি লাকি আজি লাকি পাৰ্চন পাইছে আমাৰ নিশীয়া মানুহ হয়নে ব্ৰ আপুনি গিলিলেই যে মই হাতে দিয়া নাই নিজে বনাই নিজৰে তাৰিফ চ' খাই লওঁ কেনেকুৱা লাগে চাম আৰু আমাৰ ভণ্টি আৰু বাইদেউ দুইজনীয়ে ওলাই আছে তোমাৰ নিশীয়া প্ৰাণীয়ে আজি একো নকৰিব কৈ আছে যে কাহিনীটো কি এইটো মহাপুৰুষ জলকীয়া লাগে নে কি লাগে মাফিত মিন্স জলকীয়া এইটো মানে কি হেৰি টাই আৰু ক্লু মানে নিমখ নেকি নিমখ চ' ক্লু মানে নিমখ আৰু কি আছিলে মাকফিট মানে হৈ গ'ল জলকীয়া এয়া আমাৰ বাইদেৱে আনি দিছে জলকীয়া দিয়া মই চব খাই দিম চ' খালোঁ বোলো চকুটো চাগে ৰঙা দেখিছে ন অলপমান আজি এইফালে আমাৰ বিদিশা বাইদেউ আছে আলহী দেই এইফালে আছে আমাৰ দিদি গগৈ বুজিছা কেনেকুৱা লাগিলে সঁচাকে নে মাংসটো আছিলে একচুৱেলি কি আছিলে ব্ৰ ন' মছলা ন' তেল অনলি ৰেড চিলি কেনেকুৱা লাগিলে ৰেড চিলি আছিলে অলৰাউণ্ডাৰ কোনোবাই যদি কিবা ভুল কৰে তাতো শুধৰাই দিব ফটোগ্ৰাফীৰ ক্ষেত্ৰত আছেই অলপ স্পষ্ট হোৱা নাই কথাখিনি আৰু আমাৰ ছাৰ ছিংগল আছে শুনা মোৰ কথাটো শুনা দিদিয়ে ক'লে বিদিশা ক'লে ফ'কাছ বেছি নহয় লগাই লৈ লৈছে দিদিয়ে ক'লে ছাৰে খানা বনাব পাৰে মোৰ ছিংগল আছোঁ দেই কোনোবা আছে যদি হেৰি কমেণ্ট কৰিব পাৰে বহুত সহায় হ'ব চ' খানাটো বনাই খোৱালে ছাৰে কেনেকুৱা লাগিলে মজা লাগিলে আৰু ভিউৱাৰ্ছক কি ক'বা দৰ্শকক চাব চবে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাৰ যিহেতু অলৰাউণ্ডাৰ সেই ক্ষেত্ৰত কি ক'বা কি ক'ম মানে এনি ইভেণ্ট সকাম হওক বা বিয়া সকাম হওক মাংস গাহৰি স্পেচিয়েলি গাহৰি মাংস বনাবলৈ মাতিব পাৰে বহুত টেষ্টি বনায় তাকো কম খৰচত মানে ন' হালধি ন' মছলা ন' তেল অনলি ৰেড চিলি পাউডাৰ কেনেকুৱা লাগিলে দিবি ভাল লাগিলে সঁচাকৈ নে চ' আজি ভিডিঅ'টো ইমান দি আছিলে আৰু ছাৰক থেংক ইউ এটা ক'ম ব্ৰ' থেংক ইউ ছ' মাছ আজি আনিলে ইয়াত বনাই মেলি খোৱালে বহুত ভাল লাগিলে আৰু লগতে খুব ভাল বনাইছে আৰু নতুন বস্তু এটা আজি খোৱালে খালোঁ বোলো ফুল ফিটিং নিচাত বকিয়ে থাকিব নিচাত বকিছোঁ কিহত বকিছোঁ নাজানো কিন্তু যি কৈছোঁ সঁচা কৈছোঁ চ' আজি ভিডিঅ'টো ইমানটি আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বিদায় লৈছোঁ জিবিৰ ঘৰৰ পৰা বাই আৰু চাগে লগ নাপাম জিবিৰ ঘৰত কেতিয়াও চ' হয় পামনে সঁচাকৈ নে বাই হেলমেট চেলমেট পিন্ধি ৰেডি বাইদেউ এতিয়া যাওঁ আমি টাউন এই থৈ আহিব বিদিশা আৰু আমি টাউনতে থাকি যাম অকলে আহিব পাৰিবা নে ভোটৰ ভয় কৰিবা আহি যাব পাৰিবা ন বাই চ' আহি পালোঁ ঘৰ হয়তো আপোনালোকৰ চিন্তা হৈ আছিলে ভালকৈ গৈ পালে নাপালে কি হ'ল কি নাই চ' আজি অলপ হাঁহি ধেমালি হ'ল আজি ব্লগটো অলপ এনেকুৱাই হ'ল আৰু ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু
এফালে দাদা গেম খেলি আছে আৰু মই আহি পালোঁ ধুনীয়াকৈ ঘৰ আৰু চ' আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বাই বাই আকৌ শেষত আৰু এটা কথা ক'ব বিচাৰোঁ ৰঙালী বিহুৰ সকলোকে আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহি পালোঁ এতিয়া হোম ব্লগটো আহিছে কাইলৈ চাই থাকক বাই বাই